নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজ কোঁৱৰ মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যাতত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত এটা অত্যন্ত বিশেষ উপায় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ এই উপায়টো আপোনাৰ ভাগ্য সলনি কৰিব পৰা এটা শক্তিশালী উপায় বিশেষকৈ আপোনাৰ যদি বহুত বেয়া দিন চলি আছে ধন টকা পইচাৰ সমস্যা হৈ আছে সৰ্ব কাৰ্যতে বাধা উৎপন্ন হৈছে চাৰিওফালৰ পৰা অসফলতাৰ সন্মুখীন হৈছে তেন্তে আপোনালোকে এই উপায়টো কৰিব পাৰে বন্ধুসকল আমি সকলোৱে জানো যে গোটেই সৃষ্টি ৰচনা ঈশ্বৰে কৰিছে পশু পক্ষী জীৱ জন্তু গছ গছনিৰ পৰা আদি কৰি সমস্ত ব্ৰহ্মাণ্ড ঈশ্বৰে সৃষ্টি কৰিছে ঈশ্বৰৰ সৃষ্টিত পুৰুষ আছে মহিলাও আছে তাৰ লগতে ঈশ্বৰৰ সৃষ্টিত যিসকলক কিন্নৰ বুলি কোৱা হয় সেইসকলো আছে বন্ধুসকল কিন্নৰ অৰ্থ হৈছে যিসকলে আমি সাধাৰণ ভাষাত হিজৰা বুলি কওঁ আচলতে এওঁলোকো ঈশ্বৰৰ সৃষ্টি এওঁলোকক অৰ্ধনাৰীশ্বৰৰ ৰূপ বুলি কোৱা হয় অৰ্থাৎ মহাদেৱ শিৱ আধা অংশ আৰু মা পাৰ্বতীৰ আধা অংশ মিলি অৰ্ধনাৰীশ্বৰৰ ৰূপ সৃষ্টি হৈছিলে বুলি আমি সকলোৱে জানো এই কিন্নৰসকল আমি সদায় সন্মানৰ দৃষ্টিৰে চোৱা উচিত যিহেতু তেওঁলোকে শাৰীৰিক কষ্ট আমাৰ নিচিনা বা পুৰুষৰ নিচিনা কৰিব নোৱাৰে মহিলাৰ দৰে সন্তান জন্ম দিবও নোৱাৰে এওঁলোকক আমি সদায় দয়াৰ দৃষ্টিৰে চোৱা উচিত বন্ধুসকল আজি মই আপোনালোকৰ লগত যিটো উপায় শ্বেয়াৰ কৰিবলৈ আগবাঢ়িছোঁ এই উপায়টো আপোনালোকে জীৱনত এবাৰ হ'লেও কৰি চাব বন্ধুসকল আপোনালোকে ইয়াৰ পৰা 100% ভাল ফল লাভ কৰিবই আপোনালোকে যেতিয়া বজাৰত ওলাই যায় বা গাড়ীত কৰবালৈ যায় ৰেলত উঠি কৰবালৈ যায় নিশ্চয় এওঁলোকক আপোনালোকে দেখা পায় কিন্নৰসকলে তেওঁলোকে গাড়ীত উঠি বা তেওঁলোকে ৰেলত উঠি বিভিন্ন ব্যক্তিৰ পৰা কিবা নহয় কিবা এটা বিচাৰে আৰু আপোনালোকে যিয়ে দিয়ে 10 টকা দিয়ে 20 টকা দিয়ে তেওঁলোকে মন খুশি কৰি সুখী মনেৰে আপোনাৰ পৰা সেই দান গ্ৰহণ কৰে আৰু তাৰ পৰা গুচি যায় বন্ধুসকল এওঁলোকৰ ওচৰত এটা বিশেষ পাৱাৰ আছে কিন্তু এওঁলোকৰ যদি আপুনি আশীৰ্বাদ ভালকৈ ল'ব পাৰে আপোনাৰ যদি কিবা ডাঙৰ সমস্যাও চলি থাকে সেই সমস্যাৰ আপোনাক মুক্তি লাভ হয় বন্ধুসকল আৰু আপোনাৰ জীৱনলৈ আৰ্থিক উন্নতি আহে হয় বন্ধুসকল মই যি কৈ আছোঁ আপোনালোকে আকৌ এবাৰ শুনি লওক এওঁলোকৰ যদি আশীৰ্বাদ আপোনালোকে ভালকৈ লয় আপোনালোকৰ জীৱনত চলি থকা সমস্যাৰ সমাধান হয় কিন্তু বিশেষকৈ আৰ্থিক সমস্যা আৰ্থিক উন্নতি দুগুণে বৃদ্ধি পায় কিন্তু বন্ধুসকল কি কৰিব লাগে মই আপোনালোকক কৈ আছোঁ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বন্ধুসকল যেতিয়া আপোনালোকে গাড়ীত যায় বজাৰত যায় নিশ্চয় আপোনালোকে কিন্নৰ দেখা পায় তেওঁলোকে আপোনালোকৰ পৰা কিবা নহয় কিবা এটা বিচাৰে যেতিয়া আপোনালোকে তেওঁলোকক কিবা এটা দিয়ে দিওঁতে এটা মনে মনে আপুনি বাক্য ক'ব যায় যেতিয়া পইচাটো আপোনালোকে দিয়ে 10 টকা দিয়ে 20 টকা দিয়ে দিওঁতে আপোনালোকে ক'ব যে হে অৰ্ধনাৰীশ্বৰ মই আপোনাক এই দান দিলোঁ আপুনি যাতে মোক ইয়াৰ 10 গুণ মোক ঘূৰাই দিয়ে তাৰ মই আশা ৰাখিলোঁ এই বুলি আপোনালোকে সেই দানটো তেওঁলোকক দি দিব 10 টকা দিয়ে 20 টকা দিয়ে যি পাৰে নিজৰ ইচ্ছামতে আপোনাক দিব পাৰে আৰু দিওঁতে কি ক'ব লাগে বন্ধুসকল আকৌ এবাৰ শুনি লওক যে হে অৰ্ধনাৰীশ্বৰ আপোনাক সাক্ষী কৰি এই ধন মই আপোনাক প্ৰদান কৰিলোঁ আশা কৰোঁ এই ধন 10 গুণ মোৰ ওচৰলৈ ৰিটাৰ্ণ আহিব সেই বুলি মনে মনে কৈ সেই পইচা আপোনালোকে কিন্নৰ হাতত দিব আৰু যদি পাৰে আপোনাৰ পইচা যদি খুচুৰা কৰিব লগা থাকে কিন্নৰ হাতেদি কৰিব আপোনাৰ ধৰক জেপত 200 টকীয়া নোট আছে এটা 500 টকীয়া নোট আছে এটা আপোনাৰ ধৰক তেওঁলোকৰ হাতত পইচা আছে আপুনি ক'ব যে আপুনি এইটো খুচুৰা কৰি দিয়ক বা খুচুৰা পইচা মোক দিয়ক মই 500 টকা এটা মোক খুচুৰা দিয়ক তেওঁলোকৰ হাতেদি যদি আপুনি 1 টকা এটা ল'ব পাৰে বা 10 টকা এটা আপুনি যদি ল'ব পাৰে আৰু সেই পইচাটো যদি আপুনি নিজৰ পাৰ্চতে হওক ব্যৱসায়িক স্থানত হওক নিজৰ ঘৰৰ লকাৰত হওক ভালকৈ ৰাখি থয় চাব আপোনাৰ কেতিয়াও ধনৰ নাটনি নহয় ঘৰত বিভিন্ন উৎসৰ পৰা কৰবাৰ পৰা নহয় কৰবাৰ পৰা আপোনাৰ ওচৰত ধন আহিয়ে থাকিব
কেতিয়াও আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন নহয় কিন্তু বন্ধুসকল এই উপায় দুটা আপোনালোকে কৰি চাওক ইয়াৰ 100% আপোনালোকে ৰিজাল্ট লাভ কৰিব কিন্তু বন্ধুসকল সৰ্বশেষত আপোনালোক খালি এটাই কথা কওঁ যে তেওঁলোক পুৰুষো নহয় মহিলাও নহয় কিন্নৰ হয় তথাপি তেওঁলোকক সন্মানৰ দৃষ্টিৰে চোৱা উচিত তেওঁলোকে যিহেতু শাৰীৰিক শ্ৰম কৰিবলৈ নোৱাৰে বা তেওঁলোকে মাতৃত্ব লাভ কৰিব নোৱাৰে গতিকে তেওঁলোকে এই ধৰণে ঈশ্বৰে তেওঁলোকক চলিবলৈ দিছে সেই ধৰণে তেওঁলোকে চলি আছে আৰু তাৰ মাজতে বহুকেইজন কিন্নৰে ভালকৈ পঢ়া শুনা কৰি জীৱনত ভাল ভাল জবো কৰিছে নিশ্চয় আপোনালোকে বিভিন্ন ধৰণৰ নিউজত এই খবৰবিলাক পায়ে থাকে বন্ধুসকল মই আজি আপোনালোকৰ সুবিধাৰ্থে এই উপায় দুটা দিলোঁ যিমান পাৰে আপোনালোকে জীৱনত এই উপায় দুটা আপোনালোকে প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব নিশ্চয় আপোনালোকৰ আৰ্থিক সমৃদ্ধি আহিব জীৱনলৈ বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ এই উপায়টো সম্পৰ্কে জানি ভাল লাগিলে আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ